আৰম্ভ হ'ল দুৰ্গা পূজাৰ। আজি মহাষষ্ঠী। ষষ্ঠীৰ বিধি দেৱী দুৰ্গাক আৰাধনা। বেল বৰণেৰে 10 পূজা দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ'ল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পূজাৰ আনন্দ উৎসাহ। এই দৃশ্য ডিব্ৰুগড়ৰ মালিপট্টিৰ কেদাৰনাথৰ আৰ্হিত নিৰ্মাণ কৰা আকৰ্ষণীয় পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সুবিশাল হিমালয়ৰ বৰফৰ শুকুলা পাহাৰৰ মাজত দেৱী দুৰ্গাৰ আৰাধনাৰ ব্যৱস্থা। ভাৰতৰ শিৱ মন্দিৰসমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম। হিন্দুসকলৰ ঈশ্বৰ শিৱৰ প্ৰতি উৎসৰ্গিত এটা সুবৃহৎ হিন্দু মন্দিৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপ। ডিব্ৰুগড় নগৰৰ 120খন পূজা মণ্ডপতে প্ৰতিখনতে সুকীয়াভাৱে দৰ্শক ভক্তক আকৰ্ষণৰ চেষ্টা কৰা হৈছে। গোটেই কনচেপ্টটো আমি এবাৰ কেদাৰনাথৰ কনচেপ্টে বনাইছোঁ আৰু যেনেকৈ তাত বৰফ আছে, তেনেকৈ শিৱলিংগ আছে, বাহিৰত ওম আছে, বাহিৰত নন্দী চব তেনেকৈ একদম যেনেকুৱা বনাব আমি চেষ্টা কৰিছোঁ। তথাপি যদি কিবা এটা মিষ্টেক থাকে ৰাইজে আমাক ক্ষমা কৰিব আৰু। আনহাতে এই দৃশ্য মিত্ৰসংঘ পূজা মণ্ডপৰ। দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ ওপৰত ভিত্তি কৰি নাৰী সুৰক্ষাৰ আৰ্হিত নিৰ্মাণ কৰা আকৰ্ষণীয় পূজা মণ্ডপেও বিশেষ সমাদৰ লাভ কৰিছে দৰ্শকৰ মাজত। মণ্ডপত এইবাৰ চন্দন গছৰ পাত, খেৰ, পাতিদৈ, বেত, মৰাপাট আদিৰ জৰিয়তে নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ। নাৰীক সুৰক্ষা প্ৰদানৰ বিষয়লৈ নিৰ্মাণ কৰা এই মণ্ডপত মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ এটা ছবি প্ৰতিফলিত কৰি তোলা হৈছে। আনফালে কৃষ্ণই সুদৰ্শন চক্ৰ লৈ দ্ৰৌপদীক বস্ত্ৰ যোগান ধৰা দৃশ্যৰ লগতে বিশাল আকাৰৰ শংখৰ ভিতৰত স্থাপন কৰা হৈছে দেৱী দুৰ্গাৰ মূৰ্তিভাগ। আনহাতে ডিব্ৰুগড় জ্যোতিনগৰৰ আকৰ্ষণীয় পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন পৌৰসভাৰ পৰৱৰ্তী উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ কামনা কৰে। ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পাছতেই যথেষ্ট ভিৰ পৰিলক্ষিত হোৱাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড়ত বৰ শৃংখলাবদ্ধভাৱে হৈছে। মই ভাবোঁ নিশ্চয় সকলোৱে এই সুন্দৰভাৱে আজি পূজা অৰ্চনা কৰিব আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও সকলো শৃংখলাবদ্ধভাৱে কামখিনি কৰা হৈছে। আৰু মই আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী, দেশবাসী, ৰাজ্যবাসীক মোৰ ফালৰ পৰা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।